হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে। ফ্ৰেণ্ডছ, আজি আপোনালোকক বিহুৰ শুভেচ্ছা যাচিলোঁ। আগতীয়াকৈ আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু আমি বৰ্তমান আহিছোঁ বিহুৰ কাৰণে, আমি ভেলাঘৰৰ কাৰণে আমি নৰা নিবলৈ আহিলোঁ। আৰু বৰ্তমান নৰা এবাৰ স্কাৰচিটি হৈছে আৰু এয়া নৰা আমি কাটি আছোঁ। আৰু আমি এই বন্ধুকেইজনৰ সৈতে একেলগে মিলি নৰা কাটিব আহিলোঁ। আৰু এতিয়া সময় প্ৰায় 4টা বাজিব যে হৈছে। আৰু আমাৰ এয়া নৰা কঢ়ি আছে ৰাস্তালৈ, আৰু অলপ দূৰ হয় আমাৰ। আৰু আমাৰ এইজন বন্ধুৱে একদম পূৰা ৰখি আছে, ভাগৰ লাগিছে তেওঁ। আৰু আমাৰ এজনে এয়া নৰা বান্ধি আছে। আমাৰ এয়া এজনে নৰা কাটি আছে, আৰু ময়ো নৰা কাটি আছিলোঁ। আৰু অলপ তাকে ভাবিলোঁ অলপ মানে এইবাৰ কি নৰা পাবলৈ নাই আৰু মানে বানপানী আহি পূৰা ধান চানবিলাক মাৰি দিলে। আৰু মানে নৰা পাবলৈ নাই, গতিকে মানে আকৌ আগতীয়াকৈ কাটিবলগীয়া আছে, নহ'লে নৰা মানে বিচাৰি পোৱাটোৱে টান। আৰু সেইকাৰণে অলপ সোনকালে আহি নৰাবিলাক আমি বিচাৰি কুচাৰি কাটি আছোঁ। আৰু এয়া চাওক, এয়া কাটি আছোঁ আমি। দিয়া কাটা কাটা। কেইবোলা কাটে এতিয়ালৈকে? হা, কেইবোলা কাটিলা? সৌৰা এই এনেকৈ হ'লে কেনেকৈ হ'ব? ফ্ৰেণ্ডছ, এয়া চাওক, নৰাবিলাক চুটি চুটি, ইমান দীঘল নহয় এবাৰ। এয়া দেখিছে, এয়া চাওক এয়া। আৰু বৰ্তমান হৈছে, আধা আধি হৈ গৈছে। আৰু হয়তো আজি হ'বও পাৰে নহ'বও পাৰে, কাৰণ বেলিটো দেখিছে, বেলিটো এই ডুবু ডুবু হৈছে। আৰু এয়া আমি অলপ সোনকালে আহিছিলোঁ। আমি এই বুট চুট লৈ আহিছিলোঁ। এয়া বুট দেখিছে, এয়া বুট খালোঁ। তাৰপিছত আমি এয়া চাহ খালোঁ, এয়া ফিলাক্সত চাহ। আৰু ইফালে এয়া দেখিছে, এয়া বিস্কুট চিস্কুট আছে। আমি খাই কৰি লৈ এয়া লাগি আছোঁ আৰু। ফ্ৰেণ্ডছ, আপোনালোকেও অতি সোনকালে ভেলাঘৰৰ কাৰণে প্ৰস্তুত হওকে আৰু, নে কি কয়? সময় আহি গ'ল, আৰু আগতীয়াকৈ নৰাবিলাক বিচাৰি কুচাৰি অলপ কাটি থ'লে ভাল হয়। আৰু নৰা পাবলৈ নাই এবাৰ। বেলেগত আছে নেকি? আমাৰ এই চাইডে মানে কি পানী বহুত হৈ গ'লতো, আৰু ধানবিলাক শেহতীয়াকৈ ৰুলে যে, সেইকাৰণে মানে নৰা পাবলৈ নাই এই চাইডে। আৰু এইডোখৰ জেগাত ফ্ৰেণ্ডছ পূৰা একদম মানে বহুত দ মাটি হয় এইখিনি। আপোনালোকে দেখুৱাইছে, ইয়াত দেখিছে এই চাইডৰ এইখিনি মাজৰ হয়, এইখিনি দ হয়। কিন্তু নৰাবিলাক আগতে দীঘল দীঘল আছিলে, কিন্তু এইবাৰ নৰাবিলাক বহুত চুটি। আৰু এনেকুৱা নৰা হ'লে ভেলাঘৰ ঘৰ বনাবলৈ বহুত নৰা লাগিব। ইয়াত দেখিছে, দিয়া কাটা কাটা কাটা। ফ্ৰেণ্ডছসকল, আপোনালোকক আজি এই নৰা কাটা অলপ দৃশ্য দেখুৱালোঁ। আৰু আগন্তুক ভেলাঘৰ বনাম, আৰু কেনেকৈ ভেলাঘৰ বনোৱা হয় মানে আমি বনাম আৰু আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু আগন্তুক আহি থকা আমি যিটো বিহু, ভোগালী বিহুত, তাত আমি উৰুকা ৰাতি আমাৰ যেনেকুৱা ধৰণৰ আগৰ দিনৰ যেনেকুৱা আমি চুৰি কৰা জেওৰা চুৰি বা কিবাকিবি ধৰণৰ এইবিলাক ভিডিঅ' আপোনালোকক দেখাব চেষ্টা কৰিম। চ' আজিৰ ভিডিঅ'টো ইমানতে ৰাখিলোঁ, আৰু সময়ো হৈ গৈ আছে। আৰু ৰাতি চোৰৰ যিটো ভিডিঅ', আমি হাঁহ চুৰ কৰোঁ আৰু জেওৰা চুৰ কৰোঁ, এইবিলাক ভিডিঅ' দেখাব চেষ্টা কৰিম আপোনালোকক। আৰু আজি সময়ো হৈ গ'ল এতিয়া, আৰু আজিলৈ ইমানতে সামৰিলোঁ। আকৌ লগ পাম আপোনালোকক। আজিলৈ বাই বাই।